এইফালে জাল ৰেডি হৈ আছে পাং ময়ো নাম ডাইৰেক্ট ঝাপাম এইফালে বহৰি হৈ গ'ল কেকেৰা কুচিয়া ওলাইছে মাছে মাছ আজি দে মাছ দে এই যে মানে ওলাইহে আছে আচং মাছ মাৰিবা যাম মানে ঘৰৰ লগতে বিলটা দূৰত নাযাওঁ জলদি এইফালে জাল থাল লৈ ৰেডি এইফালে মাছ মৰা প্লেয়াৰ গিলা জলদি দেৰি হ'ল তেল চেল সানি অলপ নহ'লে খুজাব যদি সোনকালে মাছ মাৰিব লাগে অলপ চিগিৰা খাই লওঁ পানী খাই জলদি মাছ মৰা ভিডিঅ' হ'ব আপোনালোকে চাই থাকিব এইটো ঘৰটাটো দেখাই পাইছে এতিয়া আৰু এই বাৰীৰ পাছফালে এইফালে যাই আছে প্লেয়াৰগিলা মাছ মৰা এইফালে আহি পালোঁ বিলগটত দেখা পাইছে আৰু এইফালে 100 মিটাৰ দূৰত ঘৰ মানে মোৰ বাৰীৰ লগতে লাগি আছে বিলটা এবাৰ মাছ মাৰিম আৰু মানুহ আহি আছে মোটামুটি 6-7জন মানুহ হ'ব মাছ মৰা এইফালে দেখা পাইছা পুৰা এইগিলা জাম পকা জাম পাৰে খাম এইফালে জাল ৰেডি হৈ আছে এইফালে মানুহ চা এইবাৰ কিমান মানুহ মাছ মৰা মানুহ এইগিলা আৰু এইফালে আছে বহি আছে আৰু 2-3জন আহি আছে এইগিলা মেলা জাম পাতি আছে আৰম্ভ হৈ গৈছে মাছ মৰা নামি আছে মানুহ দেখে আছোঁ মাছ মৰা অভিযান আৰম্ভ এইফালে নদীৰ মাজত নদীটো নহয় বিলৰ মাজত আহি লওঁ বিলৰ মাজত আছোঁ এইফালে বিলৰ মাজত কচৰিখিনি আগতে এনেকুৱা কৰে মানে কি ফান্দে লৈ আছে তাৰপাছত মাছখিনি হাকে কচৰিখিনি তুলিলে মাছ আহা নাই দেখা পাম বিলৰ মাজত আছোঁ দেখা পাই আছা এনেকৈ কৰি আগত পাৰে ল'ব লাগিব তাৰপাছত পাৰোৱা হ'লে ইফাল দিয়া অলপ হাকে দিলে যিখিনি কচৰি থাকে মানে জালৰ লগত সেইখিনি তুলিলে মাছখিনি আহি যাব চাংটো মাছ পায় না নাপায় এইফালে ঘিৰাও কৰে আছে ঘিৰাও কৰে এই কচৰিখিনি উঠাব লাগিব এই মাছ পাম আৰু দেৰি নাই ঘিৰিয়ে লোৱা হ'লকৈ কচৰিখিনি পেলাব লাগিব কচৰি কেইটা কওঁ আপোনালোকে কি কয় জনাব মেটেকা না কি কৈছা ঘৰৰ সাজকেইটি এতিয়া আহি পূৰা মাছ খাই থাকে এইফালে মাছ লোৱাৰ কাৰণে ৰেডি হান্দিটা লৈ এই হান্দিটা ভৰাব লাগিব আজি পাইছে না মাছ ধৰিবই লাগে আৰু দেৰি নাই এইফালে বহনি হৈ গ'ল কেকেৰা খাপালৈ বেছি সময় নাই মাছ ওলাব আৰু মাছে পায় না কি পায় দেখা পাম কোৱা নিচিনা পাইছে না মাছ চাংটো কি হয় কি আহে এই আহিছে একটা গৰৈ মাছ দে এই যে গৰৈ মাছ পোৱা যাব বেছি নাই আৰু অলপমান পেলালে হৈ গ'ল ভয়ো লাগে যদি অলপ পাল্টি খাব লাগিলে গেল অলপমান যে বাকী আছে মেটেকাখিনি অলপ পেলালে হ'লকৈ আৰু মাছ কিন্তু এলাও তেনেকৈ দেখাই পোৱা নাই পাম না নাই কোনো গেৰাণ্টি নাই যদি আছে ওলাব নাথাকিলেতো নাই উপায় নাই পোৱা নিচিনা লাগে না গেৰাণ্টি আছে দেখা পাইছে এইখিনি মোটামুটি টানিলে মাছখিনি এইখিনি লুকাই আছে তো এইখিনি টানিলে কিমান মাছ পাম দেখাম আপোনালোকক মানে এইখিনি আগতে পালঙে আমি কেইটামান তো লাষ্টত দেখাম কেইটা মানে কিমানখিনি পোৱা যায় মাছ কি হ'ব আছে না মাছ এনেকুৱা লাগে না ওলাই আৰু কিন্তু বেছি দেৰি নাই কিমান আছে খালি ধৰ আৰু ধৰ কষ্ট আছে মাছ মাৰা কাদং বেছি নাই না কাদং নহ'লতো ভালে টান 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 আহিছে এ দে মাছ দে এই যে আহি আছে মাছ আহি আছে এলাও মানে ওলাইহে আছে মাছগিলা এইফালে আমি মাছ ধৰাত ব্যস্ত এইফালে নদীৰ পাৰত কুচিয়া ক'ত কুচিয়া ওলাইছে মাছ আজি তামাম মাছ কুচিয়া ওলাইছে বুলি ক'লে দেই কুচিয়া ধৰা ইমান সহজ নহয় সেইকাৰণে অলপ মাথাত দাঙি দিব লাগিব নহ'লে ধৰা নিদিব এই ডাঙৰ কুচিয়া ৱাও কুচিয়া টান
এই গেলে আছে কি মাছ গো চাং চাং কি মাছ এইটা কি মাছ পালো দেখছা এটা কি মাছ কয় আপোনালোকে কমেণ্ট কৰি জনাব আমি চেওকা বুলি কওঁ কিন্তু সৰু ডাঙৰ আছে বহুত ডাঙৰ পাম চাগে ডাঙৰ দে চেওকাটা এৰি দে সৰু আছে না চেওকাটা এৰি দিয়া হ'ল এইফালে কিবা মাছ আছে লৰে আছে কুচিয়া থাকিলে ডাইৰেক্ট যাব একবাৰ মাৰিলে খতম কৰি আধা ঘণ্টামান লাগি যায় এইবাৰ আমি যাম ইফালে মাৰি থাক মাছ মাছ মাৰি আছে আমি নাথাকোঁ আৰু ইয়াতে মাৰি আছে আৰু 2-3বাৰ মাৰিলে হৈ যাব খোৱা মাছ তাত মাছৰ কথা কেতিয়াবা অলপ কম পায় কেতিয়াবা বেছি পায় মাৰি থাকক সিহঁতে এইফালে দেখা পাইছে ঘৰৰ হাঁহ কেইটামানে এই বিলতে আহি থাকে আহিও থাকে 2-1টা হাৰাইও থাকে এইফালে আমি সুন্দৰ আৰু মই এইবাৰ ইফালে যাম আয়া তুমি আহিবা আমি উঠিবি পাৰা আগৰ ভিডিঅ'টো দেখাই পাইছে এতিয়া কচু হেলাঞ্চি এইবিলাক তুলিছিলোঁ আজিও অলপ তুলিম এইবিলাক হেলাঞ্চি চব হেলাঞ্চি এইবিলাকো তুলি লওঁ ডাইৰেক্ট তুলি ঘৰত গৈ দেখাই আছোঁ কিমানখিনি মানে তুলিলোঁ আজি কচুৰ পাত এইখিনিও হেলাঞ্চি এইফালে কচুৰ দ্বাৰা এইফালে মাছ মাৰি আছে এইখিনি খোৱাৰ কাৰণে উঠি লৈ অহা হ'ল অকলে নাখাওঁ এইফালে 2-3 ঘৰ মানুহ খাম আমি সেইকাৰণে অলপ বেছিকৈ অনা হৈছে ফাইনেলি মাছ পোৱা গ'ল 1 ঘণ্টামান মাৰিল কিমান মাছ পাল চাই এতিয়া এইফালে মাছ চাছ মাৰাৰ পাছত পূৰা গাঁও পোৱা ধোৱা মাছ চোৱা মানুহ দেই এইকেইদিন বৰালিও পাইছে এটা মাছ কেকেৰা কুচিয়া চেওকা মাছটো দেখা চেওকা এইবিলাক মাছ এইফালে মাছ মাৰিলে পোৱা যায় খোৱা মাছটোতো পোৱা যায় অসুবিধা নাই এইটো আজি অলপ কম পাইছে কেতিয়াবা আৰু বেছিকৈ পায় তো দেখা পালে আমাৰ গাঁৱলীয়া জীৱন মেকানিকে চলোঁ মানে এইফালে কচু শাক মানে হেলাঞ্চি এইফালে মাছ গোটেইখিনি পোৱা যায় অলপ কেনে পালে জনাব যিহেতু যদি ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব তো বহুত ধৰণৰ ভিডিঅ' আনি থাকোঁ মই আপোনালোকে চাব মৰম দিব তাৰে আশা কৰিলোঁ আজিলৈ বাই বাই